টাই আহোম উন্নয়ন পৰিষদৰ উদ্যোগত আৰু টাই আহোম যুৱ পৰিষদ তিনিচুকীয়া জিলা সমিতিৰ মাকুমত হিতাধিকাৰীক সামগ্ৰী বিতৰণ। শনিবাৰে তিনিচুকীয়াৰ মাকুমস্থিত যুগল কিশোৰ কেশান ভৱনত অসম চৰকাৰৰ অধীনত টাই আহোম উন্নয়ন পৰিষদৰ উদ্যোগত আৰু টাই আহোম যুৱ পৰিষদৰ সহযোগত প্ৰায় 200 হিতাধিকাৰীসকলৰ মাজত বিভিন্ন ধৰণৰ সামগ্ৰী বিতৰণ কৰা হয়। টাই আহোম যুৱ পৰিষদ তিনিচুকীয়া জিলা সমিতিৰ উপদেষ্টা বীৰেন শইকীয়াৰ সভাপতিত্বত আৰু টাই আহোম যুৱ পৰিষদ প্ৰভাত চাংমাই পৰিচালনাত অনুষ্ঠিত হোৱা সামগ্ৰী বিতৰণ কাৰ্যসূচীত হিতাধিকাৰীসকলক প্ৰেছাৰ কুকাৰ, গেছ ষ্টভ আদি প্ৰদান কৰা হয়। উক্ত কাৰ্যসূচীত টাই আহোম যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ মুখপাত্ৰ মানস প্ৰতীম গগৈ, পৰিৱেশ কৰ্মী ঋতুৰাজ বৰুৱা, টাই আহোম যুৱ পৰিষদৰ যুটীয়া সম্পাদক ক্ৰমে চম্পক গগৈ আৰু চন্দন বৰুৱাৰ লগতে মাকুম আঞ্চলিক ছাত্ৰ সন্থাৰ সম্পাদক শিৱা দাস উপস্থিত থাকে।